আমি আহিলোঁ ইয়াতে আৰু এইকেইটা পশ্চিম ফালৰ পৰা শিলিগুৰিৰ পৰা আহি আছে আলোকজাৰ গেটত আমি সিহঁতক বহাই ৰাখিলোঁ এতিয়া পৰহিৰ পৰা সিহঁতে খোজকাঢ়ি আহি আছে এতিয়া আমি প্ৰশাসনৰ লগত লোকেল মেজিষ্ট্ৰেটৰ লগত যোগাযোগ কৰিলোঁ তেখেতসকলে কি কৰে আহি আছে অলপ পিছত ল'ৰাকেইটা ক'ৰ ল'ৰা এইবিলাক গোৱালপাৰাৰ আছে আৰু সৰু সৰু এৰিয়া আছে কেইজন বৰপেটা ডিষ্ট্ৰিক্ট এই 2 দিন তালৈকে খোজকাঢ়ি আহিল আহি থকা বুলি কৈছে সিহঁতে এই খোৱা লোৱাৰ এতিয়া কোনো ব্যৱস্থা নিজে কিবা বস্তু আনিছে বিস্কুট চিস্কুট আৰু ভাত পানী খোৱা নাই বুলি কৈছে সিহঁতে এতিয়া কিবা খোৱা লোৱাৰ ব্যৱস্থা কৰিলে খোৱা লোৱাৰ ব্যৱস্থা এতিয়া হ'ব দোকান চোকান নাই খোলা নাই এতিয়া হেৰি চাওঁ দেখা যাওক আৰু আমাৰ হেৰি মেজিষ্ট্ৰেট আহি আছে বিহিত ব্যৱস্থা কৰিব কি কৰে ঘৰ ক'ত তোমাৰ ঘৰ কৃষ্ণাই ভেলা সময়ত শিলিগুৰিত কেনেকৈ গেলা কেনে কি হ'ল কওকচোন কোম্পানীত কাম কৰিছিলোঁ কি কোম্পানী এই ৰলিং মিল বুলি কয় পিছত কি হ'ল তাতে কাম কৰি থাকোঁতে কি হ'ল লকডাউন হৈ গ'ল না কিমান দিন তাতে বহি কোম্পানীৰ পিছত বন্ধ হৈ গ'ল মানুহবিলাক ঘৰত আহিব দিল তাৰপিছত খোৱা লোৱাৰ অলপ অসুবিধা হ'ল এতিয়া কি কৰিবি আৰু উপায় নাপায় আৰু আহিলোঁ খোজকাঢ়ি পেলাই তোমালোকে ক'ৰ পৰা খোজকাঢ়া আৰম্ভ কৰিছা এইটো শিলিগুৰিৰ পৰা তো কেতিয়া আৰম্ভ কৰিছা খোজকাঢ়া পৰহি 3 দিনত ইয়াতে আহি পালা বাটতে খোৱা লোৱা তোমালোকৰ খোৱা লোৱা কৰিছোঁ বিস্কুট বেগত আছিল কোম্পানী কাম কৰিব গৈছিলোঁ ৰড কোম্পানী তাতে লকডাউন হৈ গ'ল খোৱা লোৱা অলপ অসুবিধা হৈ গ'ল সেইটো কাৰণে আমি কি কয় চব কোম্পানীৰ মানুহবিলাক উভতি অহাৰ কাৰণে আমি মানে ঘৰলৈ গুচি আহিলোঁ কোৱা নিচিনা এতিয়া কোম্পানীৰ মানুহ নাই কেনেকৈ গুচি আহিলে তোমালোকে খোজকাঢ়ি গুচি আহিলোঁ ছাৰ শিলিগুৰিৰ পৰাই হয় হয় কেতিয়া আৰম্ভ কৰিছিলা খোজকাঢ়ি 6টা বজাত মৰ্ণিং 6টা বজাত কেইজন আছা তোমালোকে 16 জন বাটতে খোৱা লোৱা তোমালোকৰ খোৱা লোৱাটো বাটত নাই বাটত একো নাই খালি বিস্কুট আনিছিলোঁ বিস্কুটবিলাক খাইতো শেষ হৈ গ'ল পানী আনিছিলোঁ পানীও শেষ হৈ গ'ল গিলানবিলাক লৈ আহিছোঁ ইয়াতে খোৱা লোৱা অলপ পালোঁ ইয়াতে খোৱা লোৱা দিছে ঘৰ ক'ত তোমাৰ গোৱালপাৰা চুলমাৰি বুলি কোৱা হয় গাঁও কৈলাশপুৰ